এইফালে চাওক দেখিছে 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 কোথাতেই এটা পুড়ে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ আহিছোঁ আজি আমি আমাৰ যিজনক লৈ আহিছোঁ মানে কাৰ্বি আংলং আহিছে যিহেতু অলপমান খোৱাব লৈ আহিছোঁ আৰু ফুৰিব আহিলো চিলভেটা ইক' টুৰিজম পাৰ্কত লৈ আহিছোঁ এতিয়া আমি তো আপোনালোককো দেখুৱাই যাম আহি বহুত ভাল লাগিছে কিন্তু ভাল লাগিছে এইফালে চাওক নদী ইমান ধুনীয়াকৈ বৈ আছে এইফালে চাওক পাৰ্ক চাবলগীয়া বস্তু বহুত আছে কিন্তু আহিব আগতে আহিছিলা ন এবাৰ কেই নম্বৰ হ'ব তোমাৰ ইয়াত আহা 2 নম্বৰ আ যাও চাংঘৰ আৰু চাংঘৰটোত এতিয়া উঠি গৈ আছো চাংঘৰৰ পৰা তলৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম হয়তো ইয়াৰ পৰা এটা ভিউ পইণ্ট বনাইছে আৰু ভিউ পইণ্টটোৰ পৰা চালে হয়তো দেখিবলৈ ভাল লাগিব এই ঘৰটোতে খানা খাই আছে যিহেতু এটা ইয়াত পিকনিক স্পট হয় তো সেইটো কাৰণে খানা খাই আছে চাও না কি মজা দিছ অ ভগৱান देखो 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 शौक 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 या चला खेली আছে अरे या फोटो आ पोज দি আছে একদম শौक हैया आराम से आइबा आराम से आ পইলা শেষ রেলিং দিয়া নাই ঠিক আছে বাই বাই দি দিয়া আকৌ এনে ভিডিও কৰি আছো একেজনী ৰিক্সাই আছে আৰু ইফালে গৈ 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 দেখা পাব আপোনালোকে এই দৃশ্য শौक ये मजा से नहीं कार्बी आंगलং ইয়াতে বিভিন্ন ধৰণৰ অৰ্কিড আছে তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই যেহেতু নাম নেজানো তো আপোনালোক কেৱল দেখুৱাই যাম আপোনালোকে চাওকচোন ইয়াত দেখিছে সব অৰ্কিড দেখিছে ইয়াত সব অৰ্কিড চাওক ইয়াত দেখিছে ইয়াত চাওক অৰ্কিড ইয়াতে পানী দি ৰাখে ইয়াত টুপ 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 টুপকে পৰি থাকে ধুনীয়াকৈ ইয়াত ফুটা ৰাখিছে এটুপ এটুপ এটুপকে পানী পৰি থাকে আৰু চাওক ইয়াত সব অৰ্কিড হয় ইয়াত চাওক পানী ইয়াতে দি থৈছে ইয়াতে টুপ 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 অলপ পানী পৰি পৰি গৈ থাকে তাৰমানে সেইটো ষ্টাইল কৰি ৰাখিছে চাওক দেখিছে ইয়া কোনোবা জনা ব্যক্তি থাকিলে মই আপোনালোকক কৈ দিব পাৰিলো হয় কি কি অৰ্কিড আছে কি কি ফুল আছে চাওক বিভিন্ন জাতৰ আছে ইয়াত দেখিছে কি ধুনীয়াকৈ সজাই ৰাখিছে চাওক না ইয়াত কি কি দিছে কিবা কাঠৰ গুড়া আছে মাটি আছে অলপমান এই গোবৰ নিচিনা বস্তু আছে চাওক এইটো কাঠতে ওলাইছে চাওক কাঠ এইটো কাঠ আৰু এইটো পানী বিভিন্ন প্ৰজাতিৰ কপৌ ফুল আছে ইয়াত চাওক এতিয়া শুকাই গৈছে যিহেতু বিহু পাৰ হৈ গ'ল বা বহাগো গৈছে লাহে লাহে চাওক ইয়াত নাই ফুলা এতিয়ালৈকে সম্ভৱ ফুলি গ'ল চাগে মোৰ বোধে এয়া চাওক যদি আপোনালোকক অৰ্কিড লাগে মানে কপৌ ফুল লাগে বিহু নাচিবলৈ তেওঁ কপৌ ফুল তেনেহ'লে ইয়াতে ল'ব আহিব পাৰে আপোনালোকে তো এতিয়া গৈ আছোঁ আমি পানী যোনখিনিত পৰে সেই পানীখিনি চাবলৈ গৈ আছোঁ ৱাটাৰফলটো চাব গৈ আছোঁ এতিয়া আমি চাওক ইয়াত আপোনালোকে বহিব পাৰিব এইটো চকলেট ডিজাইন দি থৈছে চাওক ইয়াত বহিব পাৰিব এয়া আমাৰ নিবেদিতা বহি লৈছে হাই না কৈ দিয়া কমছে কম মজা হলে নব বহুত ভয় খায় ইয়া চাওক বহুত ভাল লাগিছে ইয়ালৈ আহি বহুত ভাল লাগিছে ন যমুনা নদীখন দেখি বহুত মজা লাগে ধুনীয়া লাগিছে তো আপোনালোকক দেখুৱাই আছো এতিয়া ৱাটাৰফলটোলৈ গৈ আছো আমি নাকি যাই লওঁ হয় নেকি এতিয়া মোক কি দিবা তুমি ইমান মজা লাগিছে যদি হা খাবলৈ লৈ আহিছো অপেন দি দিছে দেই যদি আপোনালোকে উপভোগ কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে বকলিয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ মান আহিব লাগিব আমাৰ ডিপু ৰোডত ডিপু মাঞ্জা ৰোডত তো 34 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি আছে তো আপোনালোকে যেতিয়া নগাঁও ফালৰ পৰা আহিব তেতিয়া আপোনালোকে সোঁহাতে পাব আৰু যদি ডিপু ফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে পাব বাওঁহাতে চিলভেটা ইক' টুৰিজম পাৰ্ক পাপন দা আৰু চিয়া ঘোষালৰ গানটো অকণমান ঘূৰাবলৈ আমি চেষ্টা কৰিম আপোনালোকে কেনে পায় চাব জনাব জনাব গায়িকা গায়ক নহয় নহয় আৰু এনেই আৰু
মানে পৰিৱেশটো ভাল লাগিছে ময়ো গান আহি ভাল লাগিছে অলপ মনটো ভাল লাগিছে মন মান মানে নুকি আংনা গাকু মন মান মানে মই তোমাক ভাল পাওঁ জানানে খুবেই মজা এটা দিছ এইটো চাওক না চাওক এয়া হৈছে কাৰ্বি আংলঙৰ সৌন্দৰ্য চাওক আপোনালোকে দেখা পাইছে ইয়াৰ নাম হৈছে হিল ভেটা আৰু হিল ভেটা ইক' টুৰিজিম পাৰ্কত এনেধৰণৰ দৃশ্য আপোনালোকে দেখা পাব যদিহে আপোনালোকে উপভোগ কৰিবলৈ বিচাৰে তেতিয়াহ'লে 20 টকা এটা দি পেলাই আপোনালোকে পাৰ পাৰ্চন এণ্ট্ৰি কৰিব তো চাওক না কি মজা দৃশ্য এয়া আমাৰ নিবেদিতাহঁতে ফটো মাৰি আছে মাকৰ আৰু সেইফালে আমাৰ জিতুলহঁতে ফটো মাৰি আছে আপোনালোকে নিশ্চয় দেখা পাইছে আৰু ইয়াৰ চাওক পানীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিব নালাগে যিখিনি পুৰা সুবিধা হয় চাবলৈ সেই ঠাইৰ পৰা আপোনালোকে চাওক না কি মজা পৰিৱেশ চাওক আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে এই গছজোপাৰ ওপৰত এই কপৌফুল দেখা পাইছে বহুত বিভিন্ন জাতৰ কপৌফুল ইতিমধ্যে আপোনালোকক দেখুৱালো খন্তেক সময় আগতে মোৰ ভিডিঅ' ক্লিপৰ জৰিয়তে ইমান ধুনীয়া এটা পৰিৱেশ আৰু এই পৰিৱেশক আপোনালোকে উপভোগ কৰি পেলাই নিশ্চয় গম পাইছে যে প্ৰকৃতি সদায় শান্ত আৰু প্ৰকৃতিয়ে সদায় মানৱ জাতিক সদায় সহায় কৰি আহিছে উপভোগ কৰা আহিছে কিন্তু আমি প্ৰকৃতিৰ ওপৰত সদায় দানৱ পৰা দি আমি বিভিন্ন ধৰণৰ মানে অত্যাচাৰ কৰি আছো বুলি ক'ব লাগিব এই সৌন্দৰ্যবোৰ ধ্বংস কৰিবলৈ কাৰণে বৰ্তমান একাংশ লোকে উঠি পৰি লাগিছে আপোনালোকে খনন কাৰ্যই হওক বা অন্যান্য গছ কটাই হওক বা শিল বালি ভ্ৰমণ কৰাই হওক শিল বালি খনন কাৰ্যই হওক বা আৰু এনে কাৰ্য ধিক্কাৰ কাৰ্য এনেধৰণৰ কাৰ্যই আমাৰ যি প্ৰকৃতিৰ ৰূপ সৌন্দৰ্য এই ৰূপ সৌন্দৰ্য তেওঁলোকে বিনষ্ট কৰিছে বুলি মোৰ অনুভৱ হয় আৰু এইফালে আমাৰ ভণ্টিয়ে কিবা বস্তু এটা লৈ আছে চাওক এইটো বস্তু চাওক এইটো কি বস্তু গম পাইছে এইটো কয় ভেবেৰী লতা কিন্তু আমি কওঁ এইটোক যে পাদালতা বুলি কওঁ পাদালতা আৰু এইটো আপোনাৰ একদম পিচি পেলাই খাব লাগে চাটনি বনাই খুবেই মস্তি লাগে মানে এইটো বহুত খালোঁ 2002 চনৰ মানত বহুত বেছি খালোঁ কিয়নো আমাৰ এই কাকি ৰিজাৰ্ভখন আপোনালোকে জানে 2002 চনৰ মানৰ পৰা কাকি ৰিজাৰ্ভখন ধ্বংসৰ যি কাৰ্য চলিছিলে হোৱা নাই কি হ'ল বনাঞ্চল যিখিনি আছিলে সেই বনাঞ্চল ধ্বংস যজ্ঞ চলিছিলে আৰু ধ্বংস যজ্ঞ চলা টাইমত আমি তাৰ পৰা বহুত এই পোৱা যোৱা খৰিবিলাক আনিছিলোঁ যিবিলাক মানে কি হ'ল বনাঞ্চল ধ্বংস কৰি পেলাই মানুহে পেলাই দিয়ে খৰিবিলাক সেই খৰিবিলাক গছ কাটি পেলাই যিবিলাক পৰি থাকে গছ সেইবিলাক আমি লৈ আহোঁ মানে সৰু দানিবিলাক লৈ আহোঁ আৰু সেই তেতিয়া আনিবলৈ যাওঁতে এনেধৰণৰ পাদাল লতি আমি বহুত আনিছিলোঁ আৰু ৰহুনৰ লগত পিচি পেলাই আমি ভাতৰ লগত চাটনি বনাই খাইছিলোঁ Thank you. Bye. So আজি ভিডিঅ'টো ইমানখিনি আছিল অন্য এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজি ভিডিঅ'টোৰ পৰা বাই নিবেদি আহা কি লৈছা এইটো ফুল দুপৰ টেঙা এয়া চাওক দুপৰ টেঙা ঘৰলৈ লৈ লৈছে নিবেদিতাই দুপৰ টেঙাটো মানে চিনি পাইছে ঘৰতো আছে যে সেইটো কাৰণে নিবেদিতা চিনি পাইছে আৰু ঘৰৰ কাৰণে অলপ লৈ লৈছে মানে এইটো আৰু আপোনালোকে গম পালে ভেবেৰী লতাটো আমি ল'লোঁ অলপ ঘৰত মানে পিচি পেলাই খাব লাগিব স্বাস্থ্যৰ কাৰণে ভাল আৰু মজাও লাগে দিয়কচোন খাবলৈ এনেকুৱা বন ঔষধি হয় নহয় বন ঔষধি যিহেতু সেইটো কাৰণে আমি খাব লাগে সেইটো কাৰণে অলপ লৈ লৈছোঁ চাওক এয়া চাওক ঘৰলৈকে গৈ আছোঁ আৰু যেতিয়ালৈ যিহেতু কাৰ্বি আংলং মানে পূব কাৰ্বি আংলং প্ৰথমবাৰৰ বাবে আহিছে খুবেই ভাল পাইছে আৰু অহাকালিলৈ যাব আমাৰ ভেলৌঘাট আৰু কামথিলাংচো যাব আজি আমি চিলভেটাখন দেখুৱাবলৈ লৈ আহিলোঁ তেওঁলোকক ঠিক আছে লগতে আপোনালোককো উপভোগ কৰাই দিছোঁ